আমি ৰাজ্যৰ দলৰ ফালৰ পৰা আচাৰ্য পংকজ পাঠক আছে নহয়, তেখেতৰ বিৰুদ্ধে এজাহাৰ এখন দাখিল কৰিলোঁ। আপোনালোকে চাইটো গম পাইছে, তেখেতে ছ'চিয়েল মিডিয়াত এনেকুৱা এটা অশালীন মন্তব্য কৰিছে নাৰীক লৈ, বোৱাৰীক লৈ। তেখেতে কৈছে কি যে নাৰী আৰু বোৱাৰীবিলাকে বোলে কিবা ভিডিঅ' ৰিল বনাই আছে, বোৱাৰীক কি কয় গিৰিয়েকক কণ্ট্ৰল কৰিব নোৱাৰিলে এনেকৈ মানে পুৰুষক দেখাবৰ কাৰণে সেইবিলাক কৰি আছে। সেইবিলাক ইমান অশালীন মন্তব্য দিয়ে নেকি এজন আচাৰ্য হিচাপে? আৰু তেওঁ কোনটো এংগলৰ পৰা আচাৰ্য? এটা সময়তো 8 মাহ নে 6 মাহ আগত তেওঁ মুম্বাইত হেৰি কৰিছিলে, কম্পিউটাৰ মেকানিক আছিলে। তাৰপিছৰ পৰা ইয়াতে আহিল, হঠাৎ নিউজ চেনেলত দেখা পালোঁ তেখেতে বোলে কিবা আচাৰ্য হয়। তো আচাৰ্য ডিগ্ৰীটো কেনেকৈ পালে, কোনে দিলে, সেইটো এটা ডাঙৰ কথা। কিন্তু এটা বস্তু কি মানে জানিব মানে কি নিজকে লাজ লাগিছে যে এজন অসমীয়া মানুহ হৈ আকৌ আচাৰ্য, তেখেতে বহুত মানুহক মানে ঔষধ পাতি দিয়ে, পৰিত্ৰাণ দিয়ে। সেই মানুহজনে অশালীন মন্তব্য দিবলৈ ক'ত সাহস পালে? কোনে এইখিনি সাহস দিলে? য'ত নেকি আজি আমাৰ সমাজত ডমেষ্টিক ভাইলেঞ্চ অলৰেডি চলি আছে। কিমান বোৱাৰী জীয়াৰী আজি আত্মহত্যা কৰিবলগীয়া হৈছে, যৌতুকৰ কাৰণে হওক, কিবা মাৰপিটৰ কাৰণে হওক, কিবা ঘৰৰ প্ৰব্লেম হৈ লওক। সেই ঠাইত পংকজ পাঠকৰ নিচিনা মানুহ এজনে ইমানখিনি মন্তব্য, ইমান অশালীন মন্তব্য দিবলৈ সাহস ক'ত পালে? গতিকে আমি এইটো আজি এইখিনি জনাব বিচাৰিছোঁ আপোনালোকৰ মানে জৰিয়তে, যাতে নেক্সট মানে এনেকুৱা পংকজ পাঠক যাতে এনেকুৱা নোলায় আৰু নাৰীৰ বিষয়ে ইমান অশালীন মন্তব্য দিবলৈ যাতে সাহস নকৰে, এইটোৱে এটা মেছেজ দিব বিচাৰিছোঁ।